নমস্কাৰ সেউজ স্বপ্ন চেনেলটিলৈ প্ৰথমে সকলোলৈকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম শাওনৰ পথাৰৰ এক ব্যস্ত নিভাঁজ ছবি। এয়া পথাৰলৈ সোমাই যোৱা পথ সম্পূৰ্ণ বোকা পানীৰে ভৰপূৰ। পথাৰত হাল বাইছে, ৰোৱনীয়ে ৰুইছে, কোনোবাই কঠীয়া তুলিছে, কোনোবাই কঠীয়াবোৰ মুঠি মুঠিকৈ বান্ধিছে। মুঠতে এক ব্যস্ত অথচ নিভাঁজ সুন্দৰ মুকলি পৰিৱেশ। এনে এক পৰিৱেশৰ মাজতেই বোকা পানী খচকি কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি খেতিয়কে বছৰটোলৈ ভাত মুঠি যোগাৰ কৰি লয়। এয়া চাওক কি সুন্দৰ পৰিৱেশ। কিছুমান ধান ইতিমধ্যে সজাল ধৰিছে, সেউজীয়া হৈছে, কিছুমান এতিয়াও ৰুবলৈ বাকী আছে। বোকা পানীৰে ভৰপূৰ এক চপচপীয়া শস্য সম্ভৱা বিশাল পথাৰ। এই পথাৰখন হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ এখন বৃহৎ পথাৰ। এই পথাৰত বহু ব্যক্তিৰ নিজৰ খেতি আছে। তেওঁলোকে নিজে কৃষি কৰ্ম সমাপন কৰে আৰু বছৰটোলৈ কোনো চিন্তা নোহোৱাকৈ ভাত মুঠি ভঁৰালত যোগাৰ কৰি থয়। শাওনৰ বোকা পানী আঘোণত সোণগুটি হৈ পথাৰ শস্য সুৱলা সুফলা হৈ পৰে। কি সুন্দৰ এক পৰিৱেশ। কৃষকসকলে কষ্টৰ মাজতে কৃষি কৰ্ম শেষ কৰি পথাৰৰ আলিতে খন্তেক জিৰণি লৈ চানা কল নাইবা ভাত ৰুটি ইত্যাদি চাহ তামোল যিহকে পায় তিহকে অকণমান খায় আৰু আনন্দ